হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই পাকঘৰৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰি দিছোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে থাম্বনেইল চাই কি হ'ব ভিডিঅ'টো। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিম। আৰু এইটোৱে হৈছে মোৰ নতুন অভেনটো, আৰু এইটো আনিলোঁ কেক বনোৱাৰ কাৰণে আনিছোঁ যিহেতু, আৰু আপোনালোকক আজি কেক বনাই দেখাই দিম। আৰু এইটো মই কেক বিক্ৰী কৰিয়ে ল'লোঁ অভেনটো। আৰু এইফালে নতুন অভেন ভালো লাগি আছে। আৰু পাকঘৰত মানে এনে অভেন নহ'লে মানে মাকো ৰখিব লাগে, পাকঘৰত ভাত বনালে নহ'লে মই বনালে কেক মা ৰখিব লাগে, মোক তেনেকুৱা হয়। আজিৰ পৰা মানে মোৰ এক্সট্ৰা হ'ল, এইটো অভেনটোতে বনাব পাৰিম। আৰু আপোনালোককো গোটেইখিনি দেখাই যাম। এয়া নতুন বৰ্ডখনত লগাই দিলোঁ। আৰু এইফালে টাইমটো দি লৈছোঁ। প্ৰথমতে যিহেতু কেক বনাম, টাইমটো 10 মিনিট প্ৰি হিট হ'বলৈ দিম, তাৰপিছত দেখাই আছোঁ। আৰু প্ৰথমতে কি হ'ল জানেনে গাইছ, তেতিয়া ভিডিঅ'টো অন কৰা নাছিলোঁ। এনেদৰে মানে মই এইটো ঘূৰাই দিছিলোঁ, তলত টাইমাৰটো ঘূৰাই দিছিলোঁ দিওঁতে, আৰু বৰ্ডখনতো চুইচটো দিছিলোঁ। তেতিয়া কিবা এটা টিক টিক মাত ওলাই আছে, এইটো টাইমাৰ যিহেতু তেনেকৈ মাত ওলাই থাকে। মই আৰু ভাবিলোঁ কিয় বা তেনেকুৱা হৈছে, তাড়াতাড়ি বৰ্ডখনৰ চুইচটো বন্ধ কৰি দিছোঁ। কিন্তু দিলেও এইটো মানে ঘূৰি টাইমটো গৈয়ে আছে, তেনেকৈ মাত ওলাইয়ে আছে। তাৰপিছত অলপ টাইম থকাৰ পিছত যেতিয়া 10 মিনিট হৈছে, তেতিয়া নিজে নিজে অফ হৈ গৈছে আৰু এটা শব্দ ওলাইছে। আৰু তেতিয়াহে গম পালোঁ যে এনেকুৱা হয়, আৰু আপোনালোকক জনাই দিলোঁ। ময়ো নাজানো, প্ৰথমতে অলপ ভয়ো লাগিছিল, সেইকাৰণে জানাবিলাকে বাৰু জানে, কিন্তু নাজানাসকলৰ কাৰণে মই কথাটো জনাই দিলোঁ। আৰু আপোনালোকে ভাবিব ইউটিউবত পাই নচোৱাকৈ আছেনে, মই চাইছোঁ, এনেকুৱা ভিডিঅ' পাইছোঁ, কিন্তু শব্দটো হয় বুলি গম পাইছোঁ। কিন্তু এনেকৈ যে চুইচ অফ কৰাৰ পিছতো যে মানে এনেদৰে টাইমটো গৈ থাকে বা নিজে নিজে অফ হয়, সেইটো ভিডিঅ' পোৱা নাই, সেইকাৰণে আপোনালোকক মই ভালদৰে জনাই দিলোঁ। আৰু এইটো মাজৰ নবছটো দেখাই দিছোঁ। এয়া চাওক, এই দুডাল, এই তলৰ ৰড দুডাল, আৰু সেইটো ওপৰৰ ৰড এনেকৈ দিব পাৰি ইয়াতে। এয়া চাওক, অলপ অলপ ৰঙা হৈছে, দেখিছেনে? এইটো মই দি থৈছোঁ তলৰ ৰডডাল। কেক বনালে যিহেতু তলৰ ডালে থাকে, সেইকাৰণে তলৰ ৰডডাল এনেদৰে জ্বলিছে। এয়া চাওক, অলপ অলপ ৰঙা হৈ আহিছে। এতিয়া বেছিকৈ হৈ আহিলে, দেখিছেনে? ওপৰৰ দুডাল হোৱা নাই, ওপৰৰ দুডাল দিয়া নাই, আৰু বাকী তলৰ দুডাল দিছোঁ। আপোনালোকক ভালদৰে কৈ আছোঁ ৰ'ব, ছাইডৰ চুইচকেইটা গোটেইকেইটা মই ভালদৰে বুজাই দিম। এইটো হৈছে টেম্পাৰেচাৰ, ওপৰতো একেবাৰে 170 ডিগ্ৰীত, যিহেতু মই কেক বনাম সেইকাৰণে সেইটোৱে দেখাইছোঁ। 180 ডিগ্ৰীত লাগিব টেম্পাৰেচাৰটো। আৰু মাজৰটো হৈছে, এয়া চাওক, এইটো ছাইডতো এইটো হৈছে ওপৰৰ ৰডডাল, আৰু ৰটেচৰী ৰডডাল ঘূৰিব। আৰু ৰ'ব, এইফালৰ পৰা দেখাই দিছোঁ, ওপৰৰ আৰু তলৰ ৰড দুডাল, ফেনখন, আৰু এইটো হৈছে তলৰ ৰডডাল আৰু ফেনখন। এইটো হৈছে দুডাল ৰড, ওপৰৰ ৰড দুডাল। তেনেকৈ গোটেইখিনি ভালদৰে তাতে আঁকাই আছে ছবিটো, তেনেকৈ দিব। আৰু এয়া চাওক, ৰডডাল মই দিছোঁ, কেক বনাম যিহেতু, তলৰ ৰডডাল আৰু ফেনখন। তলৰ ৰড এডাল নহয়, দুডাল আছে। আৰু এয়া চাওক, ৰংটো বেছি হৈ আহিছে, দেখিছেনে? এয়া প্ৰিহিট হ'ব, আৰু বেছি টাইম নাই। আৰু একেবাৰে তলৰ চুইচটোৰ কথাটো গম পাইছে, কৈয়ে আছোঁ সেইটো কথা। এইটো টাইমাৰ হয়, প্ৰথমতে প্ৰিহিট হ'বলৈ দিছোঁ, তাৰপিছত আৰু অফ হোৱাৰ পিছত নতুনকৈ আৰু 30 মিনিটত দিব লাগে। তাৰপিছত আমি কেকৰ বেচটো এতিয়া তৈয়াৰ কৰি ল'ম। আৰু প্ৰিহিটটো হৈ গ'ল, এতিয়া এইখন উলিয়াই লৈছোঁ। গৰম হৈ আছে যিহেতু, প্ৰিহিট হৈছে। আৰু এইফালে কেকৰ বেচখিনি তৈয়াৰ কৰি লৈছোঁ। আৰু এইটো প্ৰিমিক্সটো হয় চকলেট ফ্লেভাৰ হয় এইটো। এয়া দুটা দিছোঁ, এটা এইটো আধা কেজিৰ হয়, আৰু এইটো 1 পোৱাৰ। দুয়োটা ভালদৰে মিলাই দিছোঁ ইয়াতে। আৰু এয়া গ্লাছখনেৰে দেখা পাই যিহেতু, আৰু আপোনালোককো দেখাম কিমানখিনি ফুলি আহে, সেইটো দেখাম। আৰু এতিয়া মই টাইমটো দি লৈছোঁ। টাইমটো লাগিব আমাক 30 মিনিট। এয়া 30ত, এইটো দেখিছেনে? এইটো ঘূৰাই 30 মিনিটত লগাই দিলোঁ, চাওক। এয়া আৰু ওপৰৰ নবছটো দেখিছে, এয়া 30 মিনিট দিছোঁ। আৰু ওপৰতো দেখিছে, তলৰ ৰড দুডাল দিছোঁ। আৰু প্ৰথম বহাই দিয়াখিনি দেখাই দিছোঁ। এয়া এইখিনি আছে, কিমানখিনি ফুলি আহে আপোনালোকক দেখাম। এয়া চাওক, এতিয়া এইখিনি আছে, মই ভালদৰে দেখাই দিছোঁ। এইখন গ্লাছখনেৰে যিহেতু ভালদৰে দেখাই পায়। আৰু এতিয়া চাওক, এয়া 10 মিনিট গ'ল, এয়া আৰু 20 মিনিট আছে। আৰু 10 মিনিটত কিমানখিনি ফুলিছে চাওক, দেখিছেনে? এয়া আধা ফুলিয়ে গৈছে, ফুলি আহিছে এইখিনি।
আৰু চাওক কিমানখিনি ফুলি আহিলে আৰু এইফালে বেছি টাইম নাই আৰু অলপ টাইম আছে অফ হৈ গ'লে এটা নিজে নিজে চাউণ্ড হ'ব আৰু গ্লাছখনতে যিহেতু দেখাই পায় ময়ো চাই আছোঁ লগতে আৰু আপোনালোককো দেখাই আছোঁ কিমানখিনি ফুলি আহিছে চাওক আৰু এতিয়া হ'বই আৰু অলপ টাইম আছে আৰু অফ হৈ গ'ল এতিয়া সেইটো উলিয়াই লওঁ এইখনো গৰম 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 হাৱা আহিছে আৰু এইখনো গৰম হৈছে এতিয়া চাওক হৈ গৈছে এতিয়া এইডালেৰে উলিয়াই আনিম গৰম হৈ আছে যিহেতু তেনেকৈ কোনো নধৰিব এনেকৈ উলিয়াই আনিম দুটা দিছিলোঁ মই একেলগে চাওক কি ধুনীয়াকৈ হৈ গৈছে ইয়াতে উলিয়াই আনিম এইডালো গৰম হৈ আছে ইয়াতে উলিয়াই লৈছোঁ এতিয়া মই টেবুলতে লৈছোঁ এতিয়া পিছত বাৰু ব্যৱস্থা কৰিব লাগিব সময়খন গৰম হৈ আছে এতিয়া জপাই থৈছোঁ চব থৈছে চব গৰম হৈ আছে এতিয়া আৰু প্ৰথম কেক দুটাই মই বনালোঁ মোৰ নিজৰ জন্মদিনৰ দিনাই প্ৰথম অভেনটো মানে ব্যৱহাৰ কৰিব পাৰিলোঁ ভাল লাগিছে সেইকাৰণে আৰু এই দুটা হৈছে মোৰ কাৰণে বনাইছোঁ মই নিজে বনালোঁ আৰু 24 নৱেম্বৰ আছিলে বাৰ্থডে আপোনালোকে ভিডিঅ'টো দুদিন পিছত পালে আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু চাওক কিমান চফ্ট হৈছে আৰু এনেকুৱা ভিডিঅ' লাগে নে নালাগে কমেণ্ট কৰিব এতিয়া লৈছোঁ মই ফিঅনাৰ ক্ৰীম আৰু বাকী আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে কেকৰ ভিডিঅ' দিম আপোনালোকক লাগে নে নালাগে কমেণ্ট কৰি জনাব এইফালে তেনেদৰে খুলিব লাগে ক্ৰীমটো সেয়া চাওক